DEE LPৰ যিটো প্ৰথমখন মেধা তালিকা প্ৰকাশ পালে ইয়াতে আপোনালোকে আনৰিজাৰ্ভ কেটাগৰী চাই আছে। আনৰিজাৰ্ভ কেটাগৰী ইয়াতে যদি আপোনালোকে কাট অফ মাৰ্কছখিনি চায় একদম ওপৰৰ যিখিনি আছে 74 লৈকে ইয়াতে এবভ 74 লৈকে গৈছে। কথা এটা আছে যে মেধা তালিকাত নাম আছে মানে ইয়াতে চাকৰি এটা পালে বুলি যেটো প্ৰৱণতা এটা চলি আহিছে আগৰ পৰাই আৰু কেইখনমান মেধা তালিকা প্ৰকাশ পায় যেহেতু আপোনালোকে জানে। আৰু ইয়াতে চাওক আপোনালোকে WR বুলি লিখা আছে। কিছুমানে কৈছে যে WR মানে কি। ইয়াতে ওমেন ৰিজাৰ্ভেশ্যন আছে আৰু সেইখিনিৰ পৰা তেখেতসকলে ইয়াতে ৰিজাৰ্ভেশ্যন হৈ তেখেতসকলে চাকৰি এটা পালে বুলি ইয়াতে কনফাৰ্ম বুলি ক'ব পাৰি। বিশেষকৈ আগৰ পৰা এটা প্ৰৱণতা চলি আছে যে মেধা তালিকাত নাম আছে মানে চাকৰি এটা হ'ল বুলি আছে। কথাটো নিশ্চয় কিছুমান ডিষ্ট্ৰিক্টত ইয়াতে 74 লৈকে গৈছে, কিছুমান ডিষ্ট্ৰিক্টত আছে 72। ইয়াতে আপোনালোকে যি লখিমপুৰ চাই আছে লখিমপুৰত আছে 72 লৈকে গৈছে কাট অফ মাৰ্কছটো। ইয়াতে যিসকলৰ নাম আহিছে তেওঁলোকে নিশ্চয় কমেণ্ট কৰি জনাব। বিশেষকৈ যিসকলৰ অলপ নম্বৰৰ কাৰণে নাম নাহিল তেওঁলোকে চিন্তা কৰিব নালাগে। অলপ নম্বৰৰ কাৰণে যিখিনি আছে তেখেতসকলৰ যিখন পিছৰখন যি মেধা তালিকা প্ৰকাশ পাব সেইখনত নিশ্চয় অহাৰ চান্স আছে বুলি আমি ক'ব পাৰি। কাৰণ ইয়াৰ পৰা কিছুমানে তেওঁলোকৰ মেধা তালিকাৰ পৰা তেওঁলোকৰ নাম উইথড্ৰ কৰিব আৰু তাত গৈ তেওঁলোকৰ নাম সোমাই যাব। ইয়াতে আপোনালোকৰ নাম যিসকলৰ পইণ্টৰ কাৰণে ৰখি আছে তেওঁলোকে চিন্তা কৰিব নালাগে, আহি যাব আপোনালোকৰ নামখিনি। আৰু যিসকলৰ এই প্ৰথমখন মেধা তালিকাত নাম প্ৰকাশ পালে তেওঁলোকলৈ শুভকামনা থাকিল আৰু তেওঁলোকৰ এটা চাকৰি হ'ব বুলি যিটো ইতিমধ্যে আপোনালোকে নিশ্চয় কৈয়ে আছে আৰু কথাটো সঁচা হয়। ইয়াতে মেধা তালিকাত নাম প্ৰকাশ পাইছে মানে চাকৰি এটা হ'বই। এতিয়া বিকজ যদি আপোনালোকৰ ডকুমেণ্টছখিনি সকলো ঠিকেই আছে নিশ্চয় ভেৰিফিকেশ্যন হৈয়ে আছে, কোনো কথা নাই।